Hi guys, it's me Pranjal. এই ভিডিওত আমি Microsoft Office PowerPoint 2007 এর বিষয়ে অলপমান চাবলৈ ট্রাই কৰিম। হৈছে যেতিয়া আপুনি PowerPoint ওপেন কৰিব তো ওপেন কৰোতে আপুনি মেনু এনেকৈ দেখিব। হৈছে তো ফাৰ্স্ট আমি এই পেজৰ হৈছে যেটো PowerPointৰ মেনু হয় সেইখিনি চাবলৈ ট্রাই কৰিম। তো এইটো হল PowerPointৰ মেনু দেখিছে ইয়াতে। আছে এই PowerPointৰ মেনুত যেটা ক্লিক কৰোতে কিছুমান কন্টেন্টস কিছুমান শো কৰিব দেখিছে আছে এই কন্টেন্টবোৰত আছে নিউ বুলি থাকিব যত নেকি আপুনি নতুনকৈ মানে ফাইল এটা ক্ৰিয়েট কৰিব পাৰিব পিপিটি এটা ক্ৰিয়েট কৰিব পাৰিব এইটো দেখিছে এনেকৈ তাৰ সেকেন্ড ওপেন যদি আপোনাৰ অলৰেডি সেভ আছে সেই কন্টেন্টটো ওপেন কৰিব সেই ফাইলটো ওপেন কৰিব পাৰিব আছে ক্লিয়াৰ তাৰপিছত সেভ এজ যেটা আপুনি ফাৰ্স্ট টাইম কোনো এটা ডকুমেন্টস সেভ কৰিব সেভ কৰোতে যেটা কি হল কি পাৰ্টিকুলাৰ লোকেশন এটা শো কৰিব আপুনি সেই লোকেশনত সেভ কৰিব পাৰিব হৈছে আৰু যেটা সেকেন্ড টাইম সেভ কৰিব তেতিয়া আপোনাৰ কি হল কি সেই লোকেশনটো শো নকৰাই কিন্তু যেটো আপুনি অলৰেডি সেভ কৰি ৰখাইছে তাৰ ওপৰত ওভাৰৰাইট কৰিব ক্লিয়াৰ তাৰ পিছত আছে সেভ এজ সাপোজ এই ডকুমেন্টসটো আপুনি কিছুমান চেঞ্জেস কৰিছে কিন্তু এই ডকুমেন্টত সেভ কৰিব বিচাৰে না এক্সট্ৰা এটা ডকুমেন্টস বা আদাৰ লোকেশনত আপুনি সেভ কৰিব বিচাৰিছে তেতিয়া আপুনি সেভ এজ যে কন্টেন্ট আছে সেইটো সিলেক্ট কৰিব লাগিব ক্লিয়াৰ তাতে আপুনি পাব PowerPoint প্ৰেজেন্টেশন যেটো ডিফল্ট মানে পিপিটি যেটো এক্সটেনশন থাকে সেই এক্সটেনশন সেভ হৈ যাব ক্লিয়াৰ তাৰ পিছত এটো PowerPoint সো এটো যেতিয়া আপুনি এই যেটো কন্টেন্ট সিলেক্ট কৰিব তাত কি হল কি আপোনাৰ যেটো আপোনাৰ পিপিটি থাকিব হেতু ডাইৰেক্টলি এনেকৈ ওপেন নহয় ডাইৰেক্টলি প্ৰেজেন্টেশন হিচাপতে ওপেন হ'ব আৰু প্ৰেজেন্টেশন হিচাপতে সেভ হ'ব ক্লিয়াৰ তাৰ সেকেন্ড অপচন থাকে এটো এই যেটো অপশনটো দেখিছে না 97 to 2003 যদি আপোনাৰ ফ্ৰেন্ড বা আপোনাৰ ৰিলেটিভ কাৰোবাৰ আছে ওল্ডেষ্ট ভাৰ্সন আছে মিন্স 2003 ভাৰ্সনটো আছে তেতিয়াহলে আপুনি এই কন্টেন্টটো সিলেক্ট কৰি সেভ কৰিব লাগিব যদি এই কন্টেন্টটো সিলেক্ট কৰি সেভ নকৰে এটো সেভ কৰে তেতিয়া কি হল কি আপোনাৰ ফাইলটো তাতে শো নকৰিব বা প্লে নহব আছে পিপিটি টো প্লে নহব ক্লিয়াৰ তো নেক্সট আছে পিডিএফ আপুনি এই ফাইলটো আপুনি সেভ এজ পিডিএফ কৰি আপুনি সেভ কৰিব পাৰে ক্লিয়াৰ তাৰপিছত নেক্সট যাও প্ৰিন্টত আপুনি এটো প্ৰিন্ট যেটো ফার্স্ট প্ৰিন্ট যেটো আছে মানে যদি আপোনাৰ তাত মাল্টিপল প্ৰিন্টাৰ আছে তাৰে এটা প্ৰিন্টাৰ সিলেক্ট কৰি আপুনি প্ৰিন্ট দিব পাৰে দেন সেকেন্ড ওয়ান আছে যেটো ডিফল্ট যদি আপোনাৰ প্ৰিন্টাৰটো সেট কৰা আছে এই ডিফল্ট প্ৰিন্টাৰতে প্ৰিন্ট দিব আৰু আদাৰ প্ৰিন্টাৰত প্ৰিন্ট দিব ক্লিয়াৰ দেন থাৰ্ড ওয়ান ইজ আপোনাৰ এই পিপিটি টো হৈছে প্ৰিন্টৰ পেজটো কেনেকৈ হ'ব সেইখিনি শো কৰা হৈছে দেন প্ৰিপেয়াৰত কি হ'ব কি আপুনি যেটো প্ৰপাৰ্টিজ থাকে ফাৰ্স্ট ওয়ান হেতু প্ৰপাৰ্টিজ আপুনি টাইটেল অথৰ বা কিৱৰ্ড কিছুমান এড কৰি দিব পাৰে হৈছে ইয়াৰ মেইন ইম্পৰ্টেন্ট কন্টেন্টটো হল কি এনক্ৰিপ্ট ডাটা যত নেকি আপুনি পাসওয়ার্ড এড কৰি আপোনাৰ ডাটাটো সিকিউৰ কৰি ৰাখিব পাৰে হৈছে ক্লিয়াৰ তাৰপিছত সেন আপুনি এই পিপিটি টো কি ইমেইল বা ইমেইল এজ পিডিএফ এটাচ কৰি বা ফেক্স হিচাপে আপুনি পঠাব পাৰে তাৰপিছত পাবলিশত কি হল কি আপুনি এই ডাটাটো মানে ডিস হিচাপে আপুনি বাৰ্ন কৰি লব পাৰে হৈছে আপুনি কি হল কি যেটো স্লাইড লাইব্ৰেৰী থাকে তাত আপুনি পিছত চাবলৈ তাত আপুনি হেৰি সেভ কৰি ৰাখিব পাৰে হৈছে ক্লিয়াৰ যদি আপোনাৰ ডকুমেন্টস ম্যানেজমেন্ট সাৰ্ভাৰ থাকে আপুনি তাত ৰাখিব পাৰে ক্লিয়াৰ তো লাস্টলি আছে এটো ক্লোজ যদি আপুনি ক্লোজ কৰি দিয়ে তেতিয়া এই পাৰ্টিকুলাৰ মেনুটো ক্লোজ হৈ যাব তাৰপৰা এটো ৰিসেন্ট অফ ডকুমেন্টৰ আপুনি যিমানবোৰ অলৰেডি ওপেন কৰিছে ৰিসেন্টলি সেই প্ৰত্যেকবোৰ ডকুমেন্টৰ লিংক ইয়াতে আপোনাৰ শো কৰিব ক্লিয়াৰ লাস্ট মই বনাইছিলো এটো MS Office টিউটৰিয়েল আছে পিপিটি বনাইছিলো আছে এনেকৈ শো ক্লিয়াৰ তো যেতিয়া ক্লোজ কৰিব অটোমেটিকলি এই পেজটো ক্লোজ হৈ যাব হৈছে যদি আপুনি নিউ কৰিব বিচাৰে হয় আপুনি মেনুত গৈ নিউ কৰিব যদি আপোনাৰ অলৰেডি আছে তো হেতু আপুনি ওপেন কৰিব ক্লিয়াৰ তো এই ভিডিওত মই ইমানলৈকে এৰিছো নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে থ্যাংক ইউ এন্ড বাই বাই